আছোঁ লাচুঙত মানে আজিৰ ব্লগটোত আপোনালোকক দেখা হ'ব 0 পইণ্টলৈকে মই যাব পাৰোঁ ইয়ামথাং ভেলি যাম যদি 0 পইণ্টলৈকে যোৱা হয় ৰাস্তা যদি ব্লক হৈ নাই তেতিয়াহ'লে 0 পইণ্টটো দেখাম ইয়াত বহুত ঠাণ্ডা সেইকাৰণে বান্দৰ টুপি পিন্ধি আছোঁ উপায় নাই চাৰিওপিনৰ পৰা বতাহ আহে ৰুমৰ ভিতৰত সোমাই থাকিলেও ঠাণ্ডা একেবাৰে হাত চাত একেবাৰে চেঁচা পৰি যায় চ' ভিডিঅ'টো চাওক শেষলৈকে ভাল ভাল চিনবোৰ আহি আছে আজি ব্ৰেকফাষ্ট হোটেলতে দিব মানে ছাইডত ৰুমটো আছে তালৈ খাব গৈ আছোঁ ব্ৰেকফাষ্ট কৰি উঠি যাম পুৰি আৰু চব্জি দিছে আমি তিনিজনে অকলে আহিছোঁ বাকী কোনো আহি পোৱা নাই চব দেৰি শ্বেয়াৰিঙত আহিলে এইবোৰ দিগদাৰ ফাৰ্ষ্ট দেৰি কৰিব এণ্ড পিছত কি কৰিব আপোনালোকৰ য'ত মেইন ভিউ পইণ্টবোৰ থাকিব তাত দৌৰা দৌৰি লগাব এইটো যে ঘৰ আছে এনেকুৱা ঘৰবোৰ কি ঘৰ আছিল জয়শ্ৰী এইটো ট্ৰেডিশ্যনেল ঘৰ ইহঁতৰ আমাৰ যেনেকুৱা বাঁহৰ বনায় ইয়াত মানে গছ গছনি বেছি যে কাঠৰ এনেকৈ বনায় ঠাণ্ডাটো বেছি আহি পালোঁ ইয়ামথাং ভেলি ভিতৰত সোমালোঁ এতিয়া তাত কিবা কিবি পিন্ধিব দিব চাগে নে কি কৰে বা গম নাপাওঁ তালৈকে যাব দিছে এতিয়ালৈকে বৰফ চৰফ দেখা পাইছোঁ বাহিৰে বাহিৰে চব ভাল লাগিব যেন পাইছোঁ বহুত ये गरम करके पहनना पड़ेगा हाँ गरम करके पहना देता अब ठंडा लग जाएगा ना अच्छा ठंडा तो ये तो मुर्गी को ढक के रखा था इसको तो জোতা পিন্ধি ল'লোঁ বুট জোতা আৰু গ্লভছ জেকেটটো লগত আনিছোঁৱে মানে বুট জোতাত পৰে কিমান কৰে 100 কৰি ন আৰু গ্লভছত 50 অঁ বুট জোতা 50 গ্লভছ 50 এণ্ড জেকেট 100 আমি লগত আনিছোঁৱে মেক্সিমাম আমি আহি পাইছিলোঁ ইয়ামথাং ভেলি কিন্তু ছাডেনলি আমি প্লেন কৰিলোঁ কি আমি ফাৰ্ষ্ট চাই আহিম 0 পইণ্ট তাৰপিছত ৰিটাৰ্ণ হোৱাৰ টাইমত ইয়ামথাং ভেলিটো চাই যাম একেলগত আৰু 0 পইণ্টলৈ যাব লগা হ'লে ড্ৰাইভাৰক এক্সট্ৰাকৈ আপোনালোকে পইচা দিব লাগিব ড্ৰাইভাৰে 3000 2500 এনেকুৱা লয় গোটেই গাড়ীখনৰ দেই ফাইনেলি আহি পালোঁ 0 পইণ্ট চাৰিওপিনে বৰফে বৰফ দেখাই আছোঁ ভালকৈ আৰু গৈ বাট ভাল লাগিছে আহি ঠাণ্ডা ঠাণ্ডা একেবাৰে হাৱা কপাই দিছে কিন্তু বাট কাণত হাৱা সোমাব নিদিব একেবাৰে যদি সোমাই একেবাৰে শুনিব নোৱাৰা হৈ যাব কিবা কিবি লাগি যায় গাৰ অৱস্থা তো ইয়াত ৱাইন চোৱাইন পায় আৰু যোনে খায় আৰু খাব পাৰে গাৰ গৰম উঠাবৰ বাবে বেলেগ উপায় আছে মেগীও পায় প্লাছ চাহও পায় কফি পায় এনেকুৱা আৰু যোনে যি খায় এতিয়া চাওক বৰফ ৰ'ব ভালকৈ দেখাই আছোঁ
ঐ তই ধৰচোন এখন হাতে দি চাবি পিছলা আছে বৰফৰ মাজত ফাৰ্ষ্ট টাইম আহিছোঁ বহুত ভাল লাগিছে এটা নতুন এক্সপিৰিয়েঞ্চ এটা চ' যোনে যোনে আহি পাইছে তেওঁলোকে গম পাইছে চাগে তেওঁলোকে কেনেকুৱা লাগে আহি পেলাই যোনে আহি পোৱা নাই মোৰ ফালৰ পৰা ফিলিংছটো লৈ লওক বহুত ধুনীয়া লাগে আহি ফটো উঠিলোঁ তাত বৰফ চৰফ জমা হৈ আছে আৰু এইটো ছিজনত সাধাৰণতে বৰফ ইমান জমা নহয় এপ্ৰিল মে' মাহত সেইকিমান দূৰত জমা হয় এইখিনি গোটেই এৰিয়াই কাভাৰ হৈ থাকিলেহেঁতেন এতিয়া পাহাৰত দেখা হ'ব বৰফবোৰ প্লাছ ইপিনে আছে অলপ চলপ বৰফ ইপিনে ডিচেম্বৰ জানুৱাৰী মাহত আহিলে অৱশ্যে জানুৱাৰী মাহত বহুত হ'ব চাগে ন মানে এইখিনিয়ে বাট কাণত বতাহ সোমাব নিদিব কৈ দিছোঁ এতিয়ালৈকে যদি কোনোবাই ভিডিঅ'টো লাইক কৰা নাই তেনেহ'লে প্লিজ কৰি দিব এই গোটেইখিনি এৰিয়াখিনি দেখালোঁ ভাঙি যাব একেবাৰে চব ভাঙি আছে এইখিনিয়ে ভিউ আৰু ইয়াৰ পৰা চাই লওক বঢ়িয়া ভিউ ৰ'ব ভিডিঅ'টো শেষ হোৱা নাই তো 0 পইণ্ট চোৱা হৈ গ'ল চোৱা হোৱাৰ পিছত মোৰ হৈ গ'ল গা বেয়া কিন্তু য়ামথাং ভেলী এতিয়াও চাবই আছে সেইকাৰণে ইয়াৰ পিছৰ ভিডিঅ'খিনি দেখাব আপোনালোকক শিল্পী এণ্ড জয়শ্ৰী সিহঁত দুটাই কষ্ট কৰি পেলাই এইখিনি ৰেকৰ্ড কৰিছে চ' বাকীখিনি চাব দেই 0 পইণ্টৰ পৰা য়ামথাং ভেলীলৈ অহা ৰাস্তাত বহুত ধুনীয়া সুন্দৰ দৃশ্যাৱলী এইবিলাক এইটো এটা নদী বৈ গৈছে এইটো গৈ তিষ্টা নদীত পৰিছে আমাৰ মেইন ভিডিঅ' কৰ্তা জিন্তু শৰ্মা বেমাৰত পৰিছে সেয়ে আমি এই ভিডিঅ' কৰিলোঁ আৰু সেয়ে আমাৰ জিন্তু শৰ্মা বহি আছে